মোৰ এনেকুৱা লাগিছে এতিয়ালৈকে নাই পতা নেকি। কোন পতা নাই অ'? লিলি মেডাম আকৌ, আৰু কোন হ'ব? আৰে বাবা, পতা নাই যদি পতাই ল'ম আকৌ মই কি চলমান খানৰ ঠিক কম নেকি? মোৰ কোনফালে বডি নাই নে কি নাই? এইয়া আহি গ'ল দুখীয়াৰ বন্ধু চলমান খান। কিন্তু এটা কথা ছাৰ, চলমান খানতো ছাৰ মাথাত চুলি থাকে ন, কিন্তু আপোনাৰ যে সেইখিনিও নাই এতিয়া চুলি। বেটাহঁত সেইবোৰ বাদ দে, চুলি কথা বাদ দে, বডি চা আৰু মোৰ ছিক্স পেক চা, পুৰা ছিক্স পেক আছে মোৰ পেটত। ছাৰ এটা কথা কওঁ, আপুনি যদি বেয়া নাপায় মই কৈ পেলাওঁ নেকি আপোনাক? ক কি কথা আছে ক জল্দি। আপুনি লিলি মেডামক পাহৰি যোৱাতে ভাল হ'ব নেকি? কিয় কলি অ' তই? কিয়নো ছাৰ, লিলি মেডামৰ পিছত আমাৰ প্ৰিন্সিপালে হাত ধুই পিনে পিছা কৰি আছে, চব জানে নাই আপুনি? আৰে প্ৰিন্সিপালে যদি হাত ধুই পিছা কৰিছে ন, মই গোটেই হোল বডি ধুই পিনে পিছা কৰিম, কি বুলি ভাবিছ? মই অতদিনে চব কোচ ধুই মেলি তাৰ পিছত পৰি আছো। ছাৰ কি ধুলে আপুনি? একদম চুপ, অকল উল্টা পুল্টা কথাবোৰ কৈ নাথাকিবি বুজিছ? ছাৰ মোৰ মতেতো লিলি মেডামে প্ৰিন্সিপালকে ভাল পাব নেকি? প্ৰিন্সিপালে পতাব পাৰিব হ'বলা। কিয় কলি তই? মোৰ কি নাই? কিয় তেনে তই কৈছ? ছাৰ আপোনাৰতো প্ৰিন্সিপালত থাকি বহুত কিবা কিবিয়ে নাই। আপোনাৰ প্ৰিন্সিপালত থাকি ছাৰ দৰমহা কম, আপোনাৰ চুলি নাই, নাই বডি নাই, একোৱেই নাই ছাৰ আপোনাৰ। আপোনালৈ কি দৰকাৰ পৰিব লিলি মেডাম? প্ৰিন্সিপালতহে পৰিব। মোৰ ওচৰত নে? মোৰ ওচৰত চুলি উফনিয়াবৰ কাৰণে ফণীখন আছে নহয় বোপাই, যিখন নেকি মই ব্যৱহাৰ নকৰাকে থৈ দিছো ধুনীয়াকে।